নমস্কাৰ হেপী দিৱালী পোহৰৰ উৎসৱ দীপাৱলীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আসলতে দুটামান কথা শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আজি হৈছে 30 অক্টোবৰ আৰু মানে 28 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰ আজিৰ দিনটোত মই এক্টিভ হৈছোঁ মই পুৰাপুৰি একমাহ দুদিন মোৰ কোনো ধৰণৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত মই মানে নাই জড়িত তাৰ পাছত মেইন কেছটো এটা কাৰণে হ'ল মানে মই 28 ছেপ্টেম্বৰৰ দিনাখন মই মোবাইলত মানে কি হ'ল এটা পাছৱৰ্ড দি দিলোঁ সেইটো মানে টোপনিতে এনেকৈ হাতত জাষ্ট যি আহিছে এনেকৈ মাৰি গ'লোঁ তাৰপিছত মানে ভুলক্ৰমে মই পাছৱৰ্ডটো টোপনিৰ পৰা এবাৰ সাৰ পালোঁ সাৰ পাই পেলাই মই মানে সেই জ'চতে খুলি দিলোঁ খুলি দিয়াৰ পাছত নেক্সট যেতিয়া মই আকৌ শুলোঁ খোৱাৰ পৰা উঠি পেলাই দেখিছোঁ নাই মই পাছৱৰ্ডটো মানে মনত পেলাব পৰা নাই আৰু পুৰাপুৰি একমাহ হৈ গ'ল মোৰ মানে মোবাইলৰ পাছৱৰ্ডটো খুলিব পৰা নাই আৰু মই কি কৰিলোঁ আপোনাৰ ছ'চিয়েল মিডিয়াত মই এনেকুৱা পষ্টটো শ্বেয়াৰ কৰিছিলোঁ মোৰ মানে FB একাউণ্টটো পাছৱৰ্ডটো মনত আছিলে তো FBটো চলাব পাৰিছোঁ তাৰপিছত মোবাইলটো লগটো কেনেকৈ খুলিম তেনেকৈ ভাবি আছোঁ বহুত দিন হ'ল তেনেকৈ দিনবিলাক যিমানে পাৰ হৈছে তাৰপিছতে মানে দুদিনমানৰ পাছত মই ভাবিলোঁ এইবিলাক ভাবি কৰি লাভ নাই ফ্ৰেছাৰ্ছ আহিছে কলেজৰ ফ্ৰেছাৰ্ছ তাত লাগিলোঁ তাৰপাছত তাৰ ফ্ৰেছাৰ্ছৰ পাছদিনাখনেই আকৌ দুৰ্গা পূজা তাৰপিছত মানে এনেকৈ মোবাইলটো তেনেকৈ প্ৰয়োজন হয় ফটো চটো উঠিবলৈ তাৰপৰা বোলো নাই লগৰখিনি আছে তেহেঁতৰ তাতে উঠিম মোৰ যেতিয়া মনত পৰিব তেতিয়া মই নিজে খুলিম কিন্তু মই ৰিছেট নেমাৰোঁ চবক যাক সুধিছোঁ বোলো এনেকৈ পাছৱৰ্ডটো একো ডাটা ডিলিট নোহোৱাকৈ কোনোবাই পাছৱৰ্ড খুলিব পাৰিবা নেকি তেতিয়া চবেই কয় নাই এইটো ৰিছেট মাৰিব লাগিব নহ'লে হেকাৰক দিব লাগিব তাৰপিছত হেকাৰক দিবলৈতো মই হেকাৰটো বিচৰা নাই আৰু প্লাছ হেকাৰক দিবলৈ অকণমান ৰিক্সি হয় ন তো মই ইমান ভাবা নাই তাৰপিছত বহুতে ক'লে যে এবাৰ ট্ৰাই কৰি চাব পাৰোঁ তেনেকৈ মই মৰিগাঁও গ'লোঁ সেইকেইদিনৰ ভিতৰতে তাৰপাছত গুৱাহাটীতো গৈছোঁ তেনেকৈ নাই মানে আৰু নগাঁৱৰ অলিয়ে গলিয়ে যিমান যি দোকান আছে মই চবতে গ'লোঁ মানে মোবাইল মেৰামতি কৰা বুলি কোৱা তেনেকুৱা দোকানবিলাকতো গৈছোঁ আৰু টপাৰবিলাকতো গৈছোঁ তেনেকৈ মানে বহুতখিনিত গ'লোঁ কিন্তু নাই তাৰপিছত ভাবিলোঁ নাই এনেকৈ থাকিলে নহ'ব মেইন মানে মোৰ অনটো মানে বেলেগ চিন্তা নাইকিয়া মেইন বেলেগ একো নাই টেনশ্যন মানে FBত কি হ'ল পাছৱৰ্ডটো মোৰ মনত আছিলে তাৰপিছত কেইদিনমান গ'ল যোৱাৰ পিছত মই বোলো নাই মই FB পাছৱৰ্ডটোকে বেলেগ এটাত অ'পেন কৰিলোঁ তাৰপৰা তেনেকৈ চালোঁ ওচৰৰ ভাইটি এটাতে তেনেকৈ অ'পেন কৰিলোঁ FBটো যেনিবা খোল খালে FB খোল খাওঁতে মানে মই পষ্টবিলাক দুটামান শ্বেয়াৰ কৰিব পাৰিছোঁ তাতো মই সুধিছোঁ যে কোনোবা আছে নেকি তেনেকৈ ক'বলৈ কোনোবা এক্সপাৰ্ট তেনেকুৱা আছে নেকি যে একো ডাটা ডিলিট নোহোৱাকৈ পাছৱৰ্ডটো কৈ দিব পাৰিব তেনেকুৱা কিন্তু কোনো নোলাল তেনেকৈ দিনবিলাক গ'ল মানে মোৰ এটা কথা কিন্তু ভাবি ভাল লাগিলে মই সেইখিনি আপোনালোকৰ লগত সদায় শ্বেয়াৰ কৰিম আৰু এতিয়া একমহীয়া জাৰ্ণিটোত মোৰ প্ৰত্যেক মাহ যে মই এনেকৈ মোবাইল নোহোৱাকৈ আছোঁ কাৰণ FBটো মই চাব পৰা নাই মোৰ মাৰ ফোনটোও বেয়া হ'ল মোৰ ওচৰৰ ভাইটিটোৰ ফোনটোতে মানে FBটো অ'পেন কৰি থোৱা আছে তাৰপিছত তাততো মই সদায় চাই থাকিবও নোৱাৰোঁ কেতিয়াবা কলেজত গৈ লগৰজনীৰ পৰা চাওঁ কোনে কি কমেণ্ট কৰিছে নাই কৰা কিন্তু মই নিজৰ একাউণ্টটোতে মই নিজে চাব পৰা নাইকিয়া তাৰপিছত তাকো লগ নাপাওঁ তাৰো কলেজ থাকে তেনেকৈ তাৰপৰা এনেকৈ গ'ল টোটেলি একমাহ মই মোবাইলৰ পৰা আঁতৰত মোবাইলটো মানে থাকে অ'ত ত'ত পৰি তেনেকৈ থাকে আৰু চাৰ্জ দিওঁ ফোন আহে তাৰপিছত ৰিচাৰ্জো খতম হৈ গ'ল মই ৰিচাৰ্জো নকৰা হৈ গ'লোঁ তাৰপৰা ইনকামিং কল তেনেকৈ ওলাই থাকে নট এভেইলেবল এনেকৈ ওলাই তেতিয়া ফোনো নাহল মোৰ তাত আচলতে মই টোটেলি মানে আঁতৰি দিলোঁ আৰু মাৰ ফোনত যিমানখিনি লগৰ আছিলে অলপ চলপ সিহঁতে ফোন মেছেজ কৰে তেনেকৈ ইমাৰ্জেঞ্চি কিবা কথা থাকিলে কথা পাতোঁ বা কলেজত লগ পাওঁ সিমানেই আৰু এই প্ৰত্যেকটো দিনত মানে এই গোটেই একমাহটোত মোৰ কিন্তু বহুত স্পেচিয়েল মমেণ্টটো পাৰ হৈ গৈছে সেইখিনি মই প্ৰত্যেকটো দিনৰ কথা আপোনালোকক শ্বেয়াৰ কৰিম আৰু এতিয়া মই ইউটিউবৰ একাউণ্টটো অ'পেন কৰি লৈছোঁ তাত মই এতিয়া ৰেগুলাৰ নহ'লেও যেতিয়াই পাৰোঁ তেতিয়া ভিডিঅ'বিলাক আপলোড কৰি থাকিম কাৰণ আমাৰ ইয়াত নেটৱৰ্কৰ প্ৰব্লেম অলপমান আছে ইছ্যু অলপমান তো যেতিয়া পাৰোঁ আৰু তেতিয়া ভিডিঅ'বিলাক দিম এতিয়া আজি যোনটো ভিডিঅ' বনাইছোঁ মই যোনটো এতিয়া কৈ আছোঁ সেই ভিডিঅ'টো মই কেতিয়া আপলোড দিব পাৰোঁ নাজানো কাৰণ আজি হৈছে দিৱালী তো মই কালি নহ'লে মই যেতিয়া যাওঁ তেতিয়াই মই মানে কলেজত গ'লেহে ভিডিঅ'টো আপলোড দিব পাৰিম আৰু সেয়াই বহুত ধুনীয়া মানে নাভবা নিচিন্তা কিছুমান স্পেচিয়েল মমেণ্ট মোৰ লগত হৈছে সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি থৈছিলোঁ কিন্তু তেতিয়া দুৰ্ভাগ্যবশতঃ মাৰ ফোনটো বেয়া আছিলে তো মাৰ ফোনতো ভিডিঅ' কৰা নহ'ল আৰু যি আছে মই ফটো সহকাৰে মই ফটোবিলাক উঠিছোঁ তেনেকৈ আপোনালোকক দেখাম আৰু আজি মোৰ ইমান দিন যে ভিডিঅ' দিয়া নাইকিয়া সেই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তাৰপিছত বাকী এনেকৈ মই কেইদিনমান এনেকৈ কথা কৈ ভিডিঅ' বনাম হা কেইদিনমান মই মিনি ভ্লগ নিদিম বুলি ভাবিছোঁ বোলো নিদিওঁ কেইদিনমান মানে মই এনেকৈ মুখেৰে আপোনালোকৰ লগত সদায় কথা পাতিম এনেকৈ কথাবিলাক শ্বেয়াৰ কৰিম ভাল লাগে ন এনেকৈ কেতিয়াবা স্পেচিয়েল মমেণ্টবিলাক শ্বেয়াৰ কৰি ভাল লাগে তেনেকৈ আৰু
আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, আগলৈ মৰম দিব। আজিলৈ আহিছোঁ, বাই বাই।